শাৰী পাতি নেতা আহি নমস্কাৰ দি গ'ল জাতি মাতি ভেটি নামে টুপি পিন্ধাই গ'ল টুপি বাঢ়ি বাঢ়ি মস্ত বড় টুপি হ'ল অসমৰ অস্তিত্ব দুখী কৌতুক হ'ল আজি মানুহে মানুহৰ বাবে কিয়নো অকণো নেভাবে আজি মানুহে মানৱতাত বিশ্বাস হেৰাল চাগে আজি মানুহে মানুহৰ বাবে কিয়নো অকণো নেভাবে আজি মানুহে মানৱতাত বিশ্বাস হেৰাল চাগে চালু দেশ চালু ভেষ চালু বহু জনজাতি চালু ধৰ্ম সংঘ আৰু চালু ৰাজনীতি চালু ধন চালু লোক চালু কৰ্মৰ ক্ষতি পিছে বুজিহে নাপালো এই বিধাতাৰ বিধি চালু প্ৰেম যদুজনে গঢ়ে সুকীয়া সংসাৰ তাৰ মাজতো লুকুৱা সন্দেহ অহংকাৰ সহায় নামত থকা স্বাৰ্থ হেজাৰ চাবলৈ নাপালো প্ৰমাণ মানৱতাৰ তলি তই ডিগ্ৰী নিজকে কৰি বিক্ৰী কোট পিন্ধি পেক পেক তহঁতেই জ্ঞানী দিন আহিবলৈ বহুত দিন বাট চালু ভাল কাম কৰি আজি যুগত বহুত ঠেকা খালো কিয় যে ভাল 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 কৰি একো নাই ভাগত দুৰ্বল জনতা আইন আছে আগত যদি মোৰ কথা পৰিছেগৈ সকলোৰে কাণত তেনে নিজকে প্ৰশ্ন কৰি আকৌ এবাৰ ভাবক কোন মই কোন তই কিয় ললোনো জনম ওলাই অহা ডেকা লাগে যদি স্বাধীন অসম মুখা পিন্ধা সকলোৰে হ'ব আজি এ দহন ৰাখে হৰি মাৰে কোনে পাবা অমৰ জীৱন অমৰ জীৱন অমৰ লাচিতৰ দেশত নাই বিদেশীৰ ঠিকনা যি জুই জ্বলিছিল জ্বলাই থাকিম আই তোৰে সন্তান মই তোকেই বুজিম জাতি মাটি পাৰ্টি মানুহে ভগাই মানুহে মানৱতাৰ অস্তিত্ব হেৰুৱাই তহঁত পাণ জনতা চুপাৰী জোৰকে নাকামুৰিবি ভাগিব দাঁত দুপাৰী